हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पूर्णांग ब्लॉग আৰু আজি আমি মানে কাম কৰিব যাই আছো কাম মানে কাই আৰু কিবা কিবি কাম কৰিব যাই আছো আৰু কাম কৰিম বুলি ভাবিলেই সব সময় প্ৰবলেম আহি যায় যে প্ৰবলেম গো মানে ইংকা প্ৰবলেম মানে আলসি লাগে আমাৰ লাজি কিবা দেখালি ইংৰা ঘুৰি যায় কাম কৰিব আলসি পায় দে ইগদি সেট কৰ মই মানে তই কি এনেকে থাকবি নেকি ইগো সেট কৰ হেগো সেট কৰ মই ডিৰেকশনাৰ হয় আৰু তই হইলো আমাৰ ঘৰৰ কামলা বৰ্তমান আজি बड़ा हरामी हो बेटा আজিৰ কাৰণে নহয় কাম কৰে যেনিবা সব দিনে কাম কৰিব লগা হয় মানে ভাত শাক ৰান্ধাৰ পৰা আৰম্ভ কৰে সববিলাক কাম নিয়ে কৰে মই হলো বাহিৰত ঘূৰিয়া মানে মানি ইনকাম কৰে আনি মানে ঘৰখন চলোৱা মোৰ দায়িত্ব আৰু আমাৰ লাজুকে বাইদেউ পুৰা আৰম্ভ কৰি দিছে কাম কৰা ফলে কাঠেৰ অৱস্থা নামানে এইগিলা সব পোকা খাইছে তো সেইকাৰণে ভাবিলোঁ যে এইখিনি সাফ কৰি লওঁ সাফ কৰি লোৱাৰ পাছত আৰু ইফালে ধাৰা দিয়া থাকা খাই আছে এইগিলা ধাৰাগিলা সাইড করে পুরা সাফা করে দিম আজি আৰু ঘরের যিফালে চাই সিফালে আমার লেতেরা হয়ে আছে মানে ইফালেও এইগিলা লেতেরা হয়ে আছে এতে মানে এইগিলা দোকানে রেগ আনি আসছিলাম আর ইফালে একটা রেগ আছে রেগ তো গোটাই রেগগিলা ঘৰত লৈ আইছোঁ আৰু ৰেগগিলা থবা যেহেতু জাগা নাই আমাৰ সেইকাৰণে আৰু বাহিৰতে ৰাখি থৈছোঁ আজি যিখিনি পাৰোঁ চাফা কৰোঁ তাহলে লেটস গো তো একদম লেতেৰা অৱস্থা তো কাঠ আছে লিখিনি আৰু এই সাইডত আছে এইদি চাফা কৰিব লাগে কাঠগিলা সব উৰি পকা খাওয়া নিচিনা হৈ গৈছে উৰি পকা খাওয়া নিচিনা মানে ভালেখিনি আৰু গোটাই কাঠগিলা এই সাইডত বেছিও নাই কাঠ আৰু এই যে থৈছোঁ খানিক কেইটামানা এক সাইডের কাম হয়ে গেল আৰু এইফালে দিয়া এইগিলা চাফা করলাম চাফা করে পুরো বঢ়িয়াকে থৈ দিলোঁ স্টেপ স্টেপ করে যাতে পোকা ভিতৰত সোমীয়া মানে কিবা কৰিব নাপাৰে ক্ষতি কৰিব নাপাৰে সেইকাৰণে আৰু এই সাইডের থাকিল এই সাইডের বৰ্তমান লৰাই নাই মানে কিয় এই সাইডের লৰাই নাই কিবা মানে কি আমাৰ চাহ হৈ গেল চাহ খাম আৰু মায়ে হাত ভৰি ধুই আহিল চাহ খাওয়া লাগিব চাহ কিন্তু বনাইছে মজা মানে আমার লাজুকি বলতে আজিকালি ভাল করে চাহ বনাব জানা আছে রাজা আছে ইগো আমার রাজা এলে চাহ খাব দেখিলে ভাত খাব দেখিলে ডিস্টার্ব কৰিব হলে আৰু অল্প আগত কলুং না যে চাহ খাব লাগিলে নাইবা কিবা বস্তু খাব লাগিলে এই অত্যাচাৰ কৰিব মানে মাক শান্তি নিদিয়ে মাক নহয় সেইগো মানে আমাৰ লাজুকি বাইদেউ শান্তি নিদিয়ে আৰু দিয়া দিল তাতে চিৰা ভিজিয়া তো বৰ্তমান শান্ত খাব পাল তো বৰ্তমান কাম বন শেষ মানে এলা মাৱে কল যে কালি পান পারছিল পান পারিয়া মানে যেগুলা পানের উজি ওলাইছে অল্প স্বল্প ওলাইছে আৰু এইগিলা উজি ওলাইছে আৰু এই উজিগিলা বৰ্তমান ৰুবাৰ দিন হৈছে মানে বাৰিষা কাল আহিল সেইকাৰণে উজিগিলা ৰুইয়া থৈলে সোনকালে জিউ পায় আৰু সোনকালে ডাঙৰ হ'ব আৰু ৰুইয়া আছে আমাৰ মাকেইটা মানে পানখিনি দিয়াৰ পাছত মাটিখিনি দি আছে তো এনেকৈ পান ৰুই আৰু বেলেগ গিলা ৰুবৰ কাৰণে যাই আছোঁ এইগো আছে পুৰা ডিৰেকশ্যন মাৰা খালি মানুহ আগতে এনেকৈ ডিৰেকশ্যন মাৰছিল ইডালত দেখোন ইট দি আছে লাগ নাপায় তো যি নহওক এনেকৈ আমি ৰুই চেষ্টা কৰি লওঁ এইখিনি তাৰপিছত লগ পাম পানী দিয়া মানুহ মানে পানীৰ ঘৰত পানী দিব লাগে সেইকাৰণে এনেকৈ পানী দিয়া আছে মা পানী নাহাৰ কাৰণে বোলে পানী দিব লাগছে কতদিন পানী দিব লাগিব পানী নাহালৈকে পানী দি থাকিব লাগিব মানে পান ৰুইও বিপদ নৰুৱে বিপদ গোটাইগিলা চাফা কৰি আহিলো এইগিলা চাফা হোৱা নাই মানে চাফা হ'ব লাহে কৰে কৰতে মানে আমাৰ ভাইটি আহিল ভাইটিৰ কেইটামান কাম কৰে দিলোঁ কম্পিউটাৰত কিবা প্ৰিণ্ট আউট কৰিব লগা আছিল আৰু সেইবোৰ কৰতে হৈ গ'ল দেৰি আৰু আজি কাম কৰা নহয় বৰ্তমান আমাৰ ভাত হৈ গ'ল যে ভাত খোৱা আৰম্ভ আমাৰ মায়ে বৰ্তমান ভাত খোৱা আৰম্ভ আৰু লাজুকি বাইদেউ আনি দি আছে আজি আমাৰ বিশেষ একো নাই আলু ভর্তা ভাত আর ডাইল শাক এইখিনি দিয়ে ভাত খাওয়া লাগিব ও মারতে কি ভাল বস্তু কি বস্তু কচুর পাত আলু ভর্তা আর টেঙা মোৰ ভাগত কিন্তু নাই মোৰ ভাগত দয়াই নাই মানে আগতে মাৱে দিছিল মাৱে মানে আদৰ কৰিছিল আৰু কিবা কিবি বস্তু দিছিল এলা আমাৰ লাজুকি বাইদেউ আহি আহিছে সমস্ত দায়িত্ব তাকে দিয়া আছে সেইকাৰণে এলা বেছি আদৰ নকৰে আৰু মোক